গাইজ গুড মৰ্ণিং। তো আজি আমাৰ কলেজত ফেচাৰ্ছ আছে, গতিকে মই এতিয়া কলেজলৈ যাবলৈ ওলাইছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক আৰু মোৰ চেনেলত নতুন যদি ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰি দিব। এয়া হ'ল যিটো মোৰ লগত আছে। আমি আহি কলেজ পালোঁ। এয়া আগত কলেজ। কলেজত আছোঁ, এইখন চাওক কলেজ। ৰাহুল অলপ দেৰিকৈ ৰখি থাক, আমাক গোট খাই আছোঁ। তাৰপিছত মানে কাহি বলুমে ভাই চাওক। তো গাইজ এয়া বৰ্তমান আমাৰ ইয়াত ৰেগিং চলি আছে। তো ছিনিয়ৰবিলাকে আমাক বৰ্তমান ৰেগিং কৰি আছে। এয়া চাওক ৰেগিং কেনেকুৱাকৈ কৰি আছে। গাইজ আমি বৰ্তমান কলেজৰ পিছফালে আছোঁ। এয়া ৰাহুল। তো গাইজ এয়া চব কলেজৰ পিছফাল। তো গাইজ এইটো হ'ল লাইব্ৰেৰী। এইটো আমাৰ লাইব্ৰেৰী হয়। जुबिन अरे भाई ऐसा में सब ब्यूटीफुल लड़की है भाई, बता लो মজা লাগছে। পিছফালৰ পৰা মজা লাগছে। কলেজখন হাতখন কিমান ঘূৰাই পাতি বৰ্তমান মঞ্চত ভাষণ চলি আছে। আমাৰ ছাৰ বাইদেউসকলে ভাষণ দি আছে। তুমি মোৰ মেনক
ইমানতে অনুষ্ঠান সমাপ্ত হোৱা বুলি ঘোষণা কৰিলোঁ।